নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ৰত্নাকৰ অসমীয়া ছবিখনে 10 দিনৰ ভিতৰত কিমান টকা ইনকাম কৰিলে আৰু লগতে মই এটা গিভৱে কৰিম বুলি ভাবি আছো এইটো মাহৰ ভিতৰতে। যদি আপোনালোকৰ সাপোৰ্ট পাও তেনেহলে মই গিভৱেটো নিশ্চয় পাতিম। সো বন্ধুসকল ভিডিওটো অলপ শেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আৰু লগতে লাইক আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো ভিডিওটোৰ ফালে আগবাঢ়ো। সো বন্ধুসকল ৰত্নাকৰৰ 10 দিনৰ ইনকাম আমি আপোনালোকক জনাবলৈ ওলাইছো। সো তেওঁলোকৰ প্ৰথম দিনা ইনকাম আছিল 41 লাখ টকা, দ্বিতীয় দিনা ইনকাম আছিল তেওঁলোকৰ 49,50,000 টকা আৰু তৃতীয় দিনা ইনকাম আছিল তেওঁলোকৰ 55 লাখ টকা আৰু চতুৰ্থ দিনা ইনকাম আছিল 43 লাখ টকা আৰু পঞ্চম দিনা তেওঁলোকৰ ইনকাম আছিল 45 লাখ টকা আৰু 6 নম্বৰ দিনা তেওঁলোকৰ ইনকাম আছিল 42 লাখ টকা আৰু 7 নম্বৰ দিনা তেওঁলোকৰ ইনকাম আছিল 43,500,000 টকা। সো 8 নম্বৰ দিনা তেওঁলোকৰ ইনকাম আছিল 45 লাখ টকা আৰু 9 নম্বৰ দিনা তেওঁলোকৰ ইনকাম আছিল 51 লাখ টকা আৰু 10 নম্বৰ দিনা তেওঁলোকৰ ইনকাম আছিল 68 লাখ টকা। সো অসমৰ ভিতৰত হাইয়েষ্ট ইনকাম কৰা ছবি ৰূপে পৰিগণিত হৈছে ৰত্নাকৰ। সো বন্ধুসকল আপোনালোকে ৰত্নাকৰ চাই কেনে পালে আমাক তলত কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব। সো বন্ধুসকল ভিডিওটো কেনে লাগিল আমাক তলত কমেন্ট কৰি জনাব আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব। সো বন্ধুসকল এতিয়া আমি তেওঁলোকৰ জানি লওঁ জিএসটি কিমান কাটিল আৰু তেওঁলোকৰ টোটেল ইনকাম কিমান হ'ল। সো তেওঁলোকৰ টোটেল ইনকাম হৈছে 4,95 লাখ টকা। সো বন্ধুসকল ইয়াৰ ভিতৰত গোটেইখিনি টকা যতীন দাই নাইবা প্ৰয়োজকে নাপায়। সো ইয়াৰ পৰা জিএসটি কাটে আৰু সিনেমাৰ হলৰো দিব লগা হয়। সো সেই বিষয়ে আজি এই ভিডিওটো অলপ আলোচনা কৰিম। সো বন্ধুসকল তেওঁলোকৰ আউটসাইড কালেকশন প্ৰথমে জানি লোৱা হওক। সো বন্ধুসকল অসমত বাহিৰত পাঞ্জাবত আৰু কলকাতা আৰু মুম্বাইত সিনেমাখন লাগিছে। সো সেই বিষয়ে তেওঁলোকৰ তাৰ পৰা কিমান টকা কালেকশন পাইছে সেই বিষয়ে আজি আপোনালোকক জনাম। সো তেওঁলোকৰ আউটসাইড কালেকশন বৰ্তমানলৈকে 18 লাখ টকা পৰ্যন্ত তেওঁলোকে কালেকশন কৰিছে আউটসাইডৰ পৰা। সো বন্ধুসকল এইটো এটা ভাল খবৰ আমাৰ কাৰণে যে অসমীয়া ছবিও বাহিৰত স্থান পাইছে। সো তাৰ পৰা আমি কালেকশন খুব ভালে পাইছো। সো বন্ধুসকল এতিয়া আমি কথা পাতিম জিএসটি। সো অসম চৰকাৰক জিএসটি দিব লগা হয় আৰু ভাৰত চৰকাৰক জিএসটি দিব লগা হয়। সো তেওঁলোকে জিএসটি দি যেটো ৰয় তেওঁলোকে সেইখিনি প্ৰযোজক আৰু নাইবা পৰিচালকে পায়। সো বন্ধুসকল আমি যে আপোনালোকক জনালো ৰত্নাকৰৰ প্ৰথম দিনৰ পৰা 10 নম্বৰ দিনৰ ইনকাম। সো সেইটো হৈছে ৰত্নাকৰৰ নেট ইনকাম। সো তেওঁলোকৰ নেট ইনকামটো আমি আপোনালোকক জনাইছিলো। সো বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব। সো আজিলৈ